দাদা, তই ইয়াত বহি আছ। মই তোক কলেজত বিচাৰি ফুৰিছোঁ। তই আজি কলেজৰ ক্লাছ নকৰিলি নেকি? জীয়াবায়ে মোক হ'বলগীয়া ভাবিবই ক'লে তই ইয়াত বহি আছ বুলি। সেইকাৰণে মই তোক বিচাৰি ইয়াত ওলালোহি। ভণ্টি, ধেমালিবোৰ এৰচোন। এনেও মনটো ভাল নহয়। দেউতাই যে গাটো কালি বেছিকৈ বেয়া, সেইকাৰণে চিন্তাত পৰিছোঁ। তই গম পাৱনে? কালি ৰাতিটো দেউতাই শোৱাই নাই। কালি দিনৰ ৰ'দত কাম কৰি দি ৰাতিলৈ জ্বৰটো বেছি হৈ গ'ল। দেউতাই কালি ইমান কাম কৰিবলৈ যাবলৈ মানা কৰিলোঁ, দেউতাই মোৰ কথা নুশুনিলে। আজি বিচনাত পৰি আছে। আজি মোৰ লাষ্টৰ ক্লাছটো নকৰিলে ভালেই পালোঁ। টোপনি ক্ষতিৰ কাৰণে মূৰটো বিষাই আছিল। সেইকাৰণে ইয়ালৈ আহি কফি একাপ খালোহি। তই কফি খাবি নেকি? মই কফি নাখাওঁ। মোৰ বৰ ভোক লাগি আছে। এতিয়া কফি খাই দিলে মোৰ পেটত অপকাৰ কৰিব। মই একেবাৰে ভাতকেইটাকে খামগৈ। ব'ল তেনেহ'লে দুয়োটা ঘৰলৈকে যাওঁ। ৰচোন দাদা, মই এটা কথা ভাবিছোঁ। তই ইয়াত বহি আছ বুলি জীয়াবাই কেনেকৈ গম পালে? নহ'লে দুয়োটাই ক্লাছ নকৰি ইয়াত আড্ডা মাৰি থকা নাইতো? তই বৰ সন্দেহ কৰ ভণ্টি। এইবোৰ বেয়া কথা। তাই লগৰ বান্ধৱী দুজনীৰ লগত ইয়াত কফি খাবলৈ আহিছিল আৰু মোক তাই ইয়াত বহি থকা দেখা পাই মোৰ ওচৰলৈ আহিল আৰু দেউতাৰ গা বেয়া ভাল হৈছেনে নাই খবৰ ল'লে আৰু তাই ক্লাছ আছে বাবে বান্ধৱীৰ লগত গুচি গ'ল। ভাবিবই ঘৰৰ সকলো খবৰ খাতি ৰাখে। ভালেই হৈছে দে। ভৱিষ্যতে মোৰ কোনো চিন্তা নাই। তোৰ সুখ দুখৰ সমভাগী হোৱা এগৰাকী আছে যেতিয়া। তেনেকৈনো কিয় কৰ ভণ্টি? তই মোৰ বন্ধু, তয়ে মোৰ ভণ্টি, তয়ে মোৰ সকলো। ঘৰখনৰ যেতিয়া কিছুমান সমস্যা আহে তয়ে ময়ে মিলিজুলি আলোচনা কৰি সমাধান কৰিব লাগিব। মায়েনো অকলে কিমান চিন্তা কৰিব। প্ৰথমে মই এতিয়া টিউশ্যন কেইটামান ঠিক কৰিব লাগিব। মায়ে লোৱা গোটৰ ধাৰখিনি মাৰিব লাগিব আৰু পাৰিলে কালিলৈ দেউতাৰ ডক্তৰৰ ওচৰত দেখুৱাবলৈ নিব লাগিব। নহ'লে ঘৰত পৰি থাকিলে বেমাৰ বেছিকৈহে হ'ব। তই ভাল কথাই ভাবিছ দাদা। আজিকালি টিউশ্যন কৰিলে বহুত টকা পায়। তোৰ ওচৰত মাক দেউতাকৰ ল'ৰা ছোৱালীয়ে টিউশ্যন দিবও। তই যে পঢ়া শুনাত ভাল। কিন্তু দাদা, তোৰ নিজৰ পঢ়া শুনা কি হ'ব? তোৰোতো আগত পৰীক্ষা আহি আছে। হ'ব দে, তাৰ মাজতে সময় উলিয়াই পঢ়িম আৰু ৰাতি সময়খিনিতো থাকিবই। ৰাতিপুৱা কলেজ যোৱাৰ আগত 2টা কৰিম আৰু আবেলি 2টা কৰিম। অলপতো কষ্ট কৰিবই লাগিব, ঘৰখনৰ কাৰণেহে। দাদা, কলেজৰ পৰা আহি মই আবেলি সময়খিনি এনেহে থাকোঁ। ময়ো 2টামান কৰিব পাৰিম। নাই, তই এতিয়া পইচা ঘটিবলৈ চিন্তা কৰিব নালাগে। তই হায়াৰ ছেকেণ্ডেৰীটো ভালদৰে পাছ কৰি লচোন, তাৰপাছত চিন্তা কৰিবি। এতিয়া যাওঁ ব'ল, বহুত সময় হৈ গ'ল। মায়ে ঘৰত চিন্তা কৰি থাকিব। ব'ল যাওঁ তেনেহ'লে।